তো গাইজ মই বজাৰৰ পৰা আহি পালোহি। এয়া মই বিন বন্ধাকবি ফুলকবি ওলকবি এনেকৈ লৈ আহিলোঁ অলপ। আজি বজাৰৰ পৰা মই এইখিনি বস্তু লৈ আহিলোঁ। বন্ধাকবি ফুলকবি জলকীয়া বিন এয়া ওলকবি ফুলকবি বিন বন্ধাকবি মানে পাতকবি জলকীয়া এইটো লৈ আহিলোঁ। এতিয়া মই আহিয়ে মই ভাগিনটো গৈ আছোঁ। বজাৰৰ পৰা আহিয়ে মই মুনুক মানে ষ্ট'ৰলৈ স্কুলত আনিব গৈ আছোঁ গাইজ। এয়া মুনুহঁতৰ ঘৰলৈ গৈ আছোঁ স্কুলত আনিবৰ কাৰণে। এয়া চাইকেল চলাই মুনুহঁতৰ ঘৰলৈ গৈ আছোঁ মুনুক স্কুলত আনিব। এতিয়া মানুহ মুনুহঁতৰ ঘৰ দেৰি ফাইনেলি এতিয়া মুনুহঁতৰ ঘৰ পামেই। ফাইনেলি মুনুহঁতৰ ঘৰ পাই গ'লোঁ। ফাইনেলি মুনুহঁতৰ ঘৰ পালোৱে। এয়া মুনু ৰেডি নে? এয়া স্কুল যাবৰ কাৰণে ৰেডি হৈ আছে মুনু। মই নিব আহি পালোঁ। দাদা ওলা দেৰি হৈ গ'ল। পৰীক্ষা চলি আছে ন মুনু? আজি কি আছে? সমাজ বিজ্ঞান। ভালকৈ দিবা হা। এয়া ভাগিনটোক মই স্কুলত নিব আহি পাইছোঁ। ওলাই অহা নাই এতিয়ালৈকে। দেৰি হৈ যাব। মুনু ওলা সোনকালে যাব লাগে নহয়। এয়া যাবৰ কাৰণে ৰেডি হৈ আছে পূৰা। স্কুলত যাব লাগে। মিঠাই কৰিছোঁ পৰীক্ষা ভাল এই মিঠাই মই মিঠাই কৰিছোঁ আকৌ। এয়া মিঠাই খুৱাই দিলে পৰীক্ষা যাব কাৰণে। আমি ৰেডি স্কুল গৈ আছোঁ এতিয়া মুনু আৰু মই। এয়া গৈ আছোঁ স্কুললৈ গৈ আছোঁ। এই মুনু আৰু মই স্কুলত গৈ আছোঁ। সেই গাইজ এয়া ডাঙৰ মাহী উঠি আছে। মুনু আৰু মই স্কুললৈ গৈ আছোঁ। গৈয়ে পোৱা নাই যাই আছোঁ এতিয়া আমাৰ ৰাস্তা পাৰ হ'লোঁ। এতিয়া স্কুল আহি পালোঁহি। মুনু স্কুলত থৈ দিলোঁ এতিয়া। ফাইনেলি মুনুক স্কুলত থৈ ঘৰ আহি পালোঁহি। এয়া ঘৰৰ ভিতৰত সোমালোঁ। ইয়াত এটা আৰু ডাঙৰ কাম আছে মোৰ চিলিণ্ডাৰ আনিব যোৱা। চিলিণ্ডাৰ শেষ হৈ গ'ল। কোনো ভাত খাব নাপালে। সকলোৱে লগতে থাকিব লগা হ'ল। এতিয়া চিলিণ্ডাৰ বিচাৰি যাব ৰ'ব। ফাইনেলি এতিয়া চিলিণ্ডাৰ আনিলোঁ ঘৰলৈ। ফাইনেলি এতিয়া চিলিণ্ডাৰ আহিব বিচাৰি আনিলোঁ। এয়া অকলে দাঙিব লগা হ'ল। এয়া দাঙি দি আছোঁ অকলে চিলিণ্ডাৰ। আনিলোঁ চিলিণ্ডাৰ বিচাৰি। অকলে দাঙিব লগা হৈছে চিলিণ্ডাৰটো।